নমস্কাৰ বন্ধুসকল মই আজি আলোচনা কৰিব ওলাইছোঁ চৰ্যাপদৰ বিষয়ে মই কেইটামান প্ৰশ্ন উত্তৰ দিব বিচাৰিছোঁ যিটো মই ইউটিউবত কেইবাটাও চৰ্যাপদৰ বিষয়ে ভিডিঅ' চালোঁ তাতে মই সম্পূৰ্ণ মানে চৰ্যাপদৰ বিষয়ে আদি যুগৰ চৰ্যাপদৰ বিষয়ে মই কিছুমান প্ৰশ্ন দেখা নাই গতিকে দিব বিচাৰিছোঁ আৰু PDF মই কিছুমানক চেণ্ড কৰিছোঁ আৰু কিছুমানৰ মানে মেইলটো একবাৰ পিছ পৰি থকাৰ কাৰণে মই দিব পৰা নাই যোনে যোনে পোৱা নাই মোক কাইণ্ডলি আকৌ এটা মেইল কৰি দিব তেতিয়া মই লগে লগে পঠাই দিব পাৰিম আৰু পিছৰখিনি মই ভাবিছোঁ যিহেতু আৰু অলপ দিন আছে মই একেলগে গোটেইখিনি PDF কৰি দিলে আপোনালোকৰ সুবিধা হ'ব বুলি ভাবিছোঁ গতিকে গোটেইখিনি মই একেলগে দি দিম এতিয়া সদ্যহতে নাটকৰ খিনি মই দিলোঁ আপোনালোকে আৰু তাতে স্পেলিং হয়তো ভুল পাব পাৰে আপোনালোকে শুধৰাই ল'ব আৰু কিবা যদি কনফিউজ থাকে মোক কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ'ত ক্লিয়াৰ কৰি দিম আজি আলোচনা কৰোঁ চৰ্যাপদ খ্ৰীষ্টীয় অষ্টম দ্বাদশ শতিকাত ৰচিত চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন বুলি ধৰা হয় অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন হ'ল চৰ্যাপদ চৰ্যাপদবোৰ বৌদ্ধ সহজান পন্থৰ ধৰ্মসাধনৰ গীত কলিকতাৰ এছিয়াটিক ছ'চাইটিৰ উদ্যোগত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ গ্ৰন্থাগাৰৰ পৰা চৰ্যাপদ বা বৌদ্ধ গানসমূহ উদ্ধাৰ কৰে চৰ্যাপদৰ গীতসমূহক হাজাৰ বছৰে পুৰাণ বাংলা ভাষাই বৌদ্ধ গানো দোহা নামেৰে বংগীয় সাহিত্য পৰিষদে প্ৰকাশ কৰি উলিয়ায় চৰ্যাপদৰ মূল পুথিখনৰ নাম চৰ্যাগীতিকোষ চৰ্যাপদ বা বৌদ্ধ গানসমূহ উদ্ধাৰ কৰা হৈছিল নেপালৰ ৰাজদৰবাৰৰ পৰা 1907 চনত চৰ্যাপদসমূহ সংগ্ৰহ কৰা হৈছিল আৰু চৰ্যাপদসমূহ হাজাৰ বছৰৰ পুৰাণ বাংলা ভাষাই বৌদ্ধ গানো দোহা এই নামেৰে 1926 চনত প্ৰকাশ কৰা হৈছিল হাজাৰ বছৰৰ পুৰাণ বাংলা ভাষাই বৌদ্ধ গান ও দোহা পুথিখন মহামহোপাধ্যায়ে হৰপ্ৰসাদ শাস্ত্ৰীয়ে সম্পাদনা কৰিছিলে কোনে সম্পাদনা কৰিছিলে সুধিব পাৰে চৰ্যাচৰ্য বিনিশ্চয় নামটো মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে দিছিলে চৰ্যাপদসমূহৰ যিটো চৰ্যাচৰ্য বিনিশ্চয় যিটো নাম সেইটো মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে দিছিলে চৰ্যাচৰ্য বিনিশ্চয়ৰ টিকাকাৰ আছিলে মুনি দত্ত চৰ্যাপদসমূহক সৰ্বমুঠ 46টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান পোৱা যায় চৰ্যাপদসমূহত মানে 46টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান পোৱা যায় তো খুব ইম্পৰ্টেণ্ট চৰ্যাপদৰ বিষয়ে আৰু লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাপদ এইটো খুব ইম্পৰ্টেণ্ট মানে পৰীক্ষাৰ বাবে বৌদ্ধ গান বা দোহাসমূহ সহজান পন্থৰ ধৰ্মসাধনৰ গীত এই বৌদ্ধ গান চৰ্যাগীতবোৰে বা বৌদ্ধ গান বা দোহাসমূহ গোটেইখিনি চৰ্যাগীত বুলিও সুধিব পাৰে যে এইখিনি কি গীত আচলতে ধৰ্মসাধনৰ গীত বৌদ্ধ সহজান পন্থৰ ধৰ্মসাধনৰ গীত চৰ্যাপদত নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ বিশেষভাৱে অংকিত হৈছে তাৰমানে সমাজৰ উচ্চ নিম্ন যিটো থাকে সেইটো চৰ্যাপদত নিম্ন শ্ৰেণী সমাজৰ চিত্ৰ বিশেষভাৱে অংকিত কৰা হৈছে চৰ্যাপদসমূহৰ ভাষা খাণ্ড ভাষা বুলি অভিহিত কৰা হয় সন্ধ্যাৰ আধা আলু আধা ছায়াৰ ৰহস্য ঘনতাই আবৃত গীত বুলি চৰ্যাপদক কোৱা হয় বা ইয়াক আলু আধাৰী ভাষা বুলিও কোৱা হয় চৰ্যাচৰ্য বিনিশ্চয়ত 24জন হিতাচাৰ্যৰ গীত সংকলিত হৈছে এইটো খুব ইম্পৰ্টেণ্ট মনত ৰাখিব তাৰপিছত ভুচুকপাদৰ চৰ্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বৰ্ণনা আছে 48 নং চৰ্যাত ৰজাই সৈন্য সামন্তলৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্ৰয়াস বৰ্ণিত আছে এই কথাখিনি সুধিব পাৰে যে কোনটো চৰ্যাত কি বৰ্ণনা আছে 19 নং চৰ্যাত বিবাহ যাত্ৰাৰ বৰ্ণনা আছে এইটো খুব ইম্পৰ্টেণ্ট বিবাহ যাত্ৰাৰ বৰ্ণনা চৰ্যাপদৰ কোনটো চৰ্যাত আছে সুধিব পাৰে অসমীয়া ভাষাৰ উপৰিও বঙলা উৰিয়া মৈথিলী নেপালী আদি ভাষাৰ লোকে চৰ্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে এতিয়া আমাৰ অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন চৰ্যাপদ ঠিক তেনেকৈ বঙলাটো একেই উৰিয়া মৈথিলী নেপালী আদি ভাষাৰ লোকেও চৰ্যাপদক নিজৰ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে পেক চেন জন গ্ৰন্থৰ আধাৰত হৰপাদক কামৰূপৰ ৰাঞ্জী বৰ্তমানৰ ৰাণী অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় তাৰপিছত দশম শতাব্দী কামৰূপৰ ৰজা ৰত্নপালক বৰ্জ্যজানী পন্থাত বিশ্বাস কৰোৱা চৰ্যাকাৰজন হ'ল হৰপ্পাদ গতিকে চৰ্যাপদৰ বিষয়ে আদি যুগৰ চৰ্যাপদৰ বিষয়ে এইখিনি কিন্তু মই ইউটিউবত কেইটামান ভিডিঅ' চাওঁতে ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কিছুমান কথা মই নেদেখিলোঁ সেইকাৰণে মই এই প্ৰশ্নকেইটা দি দিলোঁ আৰু PDF যোনে পোৱা নাই মোক মেইল কৰিব আৰু আপোনালোকে যদি আগৰ যিটো টেট মানে BEd DLEd নোহোৱা যিটো কথা লৈ আছিল তাৰ মই মানে মোৰ ভাইটিৰ এটা
ফৰ্ম ফিল আপ কৰিছিলোঁ তাৰ একো নাছিল, কেঞ্চেল হৈছিল, কিন্তু যিটো এমাউণ্ট আছিল সেইটো এমাউণ্টটো ৰিফাণ্ড হৈ গৈছে, আপোনালোকে চেক কৰি ল'ব। গতিকে চৰ্যাপদৰ বিষয়ে ইমানেই। ইয়াৰ পাছত মই গল্পকাৰ দুজন থাকি গৈছে, হয়তো তেওঁলোকৰ বিষয়ে দি ল'ম, তাৰপিছত ব্যাকৰণখিনি লৈ যাম। শংকৰদেৱ মাধৱদেৱ এইবোৰ নিদিওঁ বুলি ভাবিছোঁ, কিন্তু একেবাৰে শেষলৈ হয়তো দি দিব পাৰোঁ। তাৰমানে সম্ভাৱ্য কেইটামান প্ৰশ্ন উত্তৰ চাই পেলাই তাৰে ভিতৰত, কাৰণ বহুত আছে, তাৰে ভিতৰত কোনকেইটা আহিব পাৰে, মানে টেট হিচাপে কোনকেইটা নিৰ্বাচন কৰিব পাৰে বুলি মই নিজে ভাবোঁ, তেনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ মই দিবলৈ চেষ্টা কৰিম। ইমানেই। আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ জনাব।